Hey guys, এয়া হৈছে আমাৰ মাৰ ঘৰৰ চুবুৰীয়া নামঘৰ আৰু মাৰ ঘৰ এনাই ঘৰৰ ওচৰতে যিহেতু মোৰ এনাই ঘৰ নামঘৰৰ কাষতে লাগি আছে। খুব ধুনীয়া এটা পৰিৱেশ হৈ আছে আৰু এবাৰ আহি আমি বিয়া ঘৰ পাই গ'লোহি। মোৰ নিজৰ ছোৱালী আজি ভণ্টিৰ এংগেজমেণ্ট হয়। আজি হৈছে 14 ফেব্ৰুৱাৰী আৰু এই দিনটোতে তেওঁলোকৰ বাবে এটা ধুনীয়া এটা পবিত্ৰ দিন। যিহেতু প্ৰেমৰ দিন বুলি কোৱা হয় 14 ফেব্ৰুৱাৰী ভেলেণ্টাইন ডে আৰু এই দিনটোতে মোৰ ভণ্টি নিচা ছোৱালী এংগেজমেণ্ট আছে। তালৈকে আহিলোঁ আৰু এইফালে পিছফালটো সেইফালে খানা খোৱা ঠাই অকণমান দেখুৱাই দিলোঁ, পিছত আকৌ ভালকৈ দেখুৱাম বাৰু। আৰু মই আহিছোঁৱে যিহেতু সোমোৱাই নাই, আগফালৰ পৰা সোমাওঁগৈ। অকণমান ভিডিঅ' কৰি ৰাখি থৈছোঁ স্মৃতি হিচাপে, পিছত চাবলৈ হ'ব নহয় জানো। তাকে ভাবিলোঁ আপোনালোকলৈও আগবঢ়াওঁ, আপোনালোকেও চাব শেষলৈকে ভিডিঅ'টো। দেখুৱাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ। আৰু ভিতৰলৈ সোমাই আহিছোঁ, কোন কোন আছে চাওঁ। এয়া আছে ভাইটি আৰু বিচনাকেইখন ইগনৰ কৰিব, বিয়াঘৰ যিহেতু। এয়া হৈছে মোৰ ভাইটি নিচা ল'ৰা আৰু এইফালে কইনা মেকআপ কৰি আছে। দেখাবলৈ হোৱা নাছিলে যিহেতু সেইকাৰণে মই নেদেখালোঁ, ডাইৰেক্ট আহি গ'লোঁ খানা বনোৱা ঠাইলৈ। আৰু এয়া মাছ ফ্ৰাই কৰি আছে, এইফালে মটন বনি আছে আৰু কি বনি আছে লাহে লাহে বনি থাকিব। দেখুৱাই থাকিম বাৰু যদিহে সম্ভৱ হয়, শেষলৈকে চাব ভিডিঅ'টো। আৰু এইফালে পকা মিঠৈ আৰু পিঠা কফি, মই কফি মেচিন ৰেডি কৰি দিলোঁ। অলপ সময় কথা চথা পাতিলোঁ, লাহে লাহে আলহী আহিলে। প্ৰথম যিহেতু আমিয়ে আহিছিলোঁ, তাৰপিছত কথা বতৰা পাতি অকণমান ৰৈ ভিডিঅ' কৰা নহ'লেই মোৰ। তাৰপিছতে আলহী যিহেতু আহিলেই মই কফি উলিয়াবলৈ ষ্টাৰ্ট কৰিলোঁ। এয়া দেখিছেনে কফি উলিয়াইছোঁ। মই তেতিয়ালৈকে খোৱা নাই কাৰণ আমি ঘৰত ভাত খাই গৈছিলোঁ। এইফালে বেটাই চাই আছে ধুনীয়াকৈ, কফি মেচিন তেনেকৈ ব্যৱহাৰ কৰা দেখা নাই যিহেতু। আৰু এয়া দেখিছেনে চাই থাকক শেষলৈকে। আৰু এইফালে কইনা ৰেডি হৈ গ'ল। আৰু এইফালে মই চুলি খুলি থৈছোঁ আৰু বান্ধিবলৈ বুলি গৈ আছোঁ। তো মামাহঁতৰ ঘৰত বা এজনী বান্ধি দিব, নিজৰ বা হ'ব। আৰু এয়া খোপা বান্ধিলোঁ, ৰিলচ এটা বনাওঁ বুলি ভিডিঅ' কৰিলোঁ, কিন্তু কিবাই হৈ গ'ল নহ'লেগৈ। তথাপি ভিডিঅ'টো লগাই থৈছোঁ আৰু বায়ে কৰি দিছিলে। আৰু খোপাটো কেনেকুৱা লাগিছে জনাব। আৰু এইফালে ৰভা ভৰ্তি হৈ গ'ল, সকলোকে দেখুৱাই দিছোঁ। সকলো বহি আছে। এইফালে আপাই তামোল দি অতিথি আপ্যায়ন কৰিছে। আৰু এইফালে মামীহঁত বহি আছে, মামী, এনাই, মাহী, আপা, খুৰী, এনেকৈ সকলোবিলাক বহি আছে ধুনীয়াকৈ। আৰু এইফালে দেখিছেনে এই নীলা পিন্ধাজনী মোৰ ডাঙৰ আপাৰ ছোৱালী হয়, মানে মাৰ বায়েকৰ ছোৱালী। আৰু এইফালে বেটি দেখিছেনে মামাৰ ৰূপেই বেলেগ হৈ আছে। আৰু এইফালে চেক দিয়া চাৰ্ট পিন্ধি থকা আৰু গামোচা লৈ থকাজন মই হৈছে নিচা, পিছত দেখিব বাৰু। এইফালে কইনা ৰেডি, চকুকেইটা টিপ টিপ টাপ টাপ কৰি আছে। আৰু এইজনী হৈছে মাহী মোৰ। এইফালে আহি গ'ল দৰাৰ ঘৰৰ মানুহ আদৰিবলৈ, আমিও ওলাই আহিছোঁ লাহেকৈ। এয়া দেখিছেনে পাইছেহি আৰু ধুনীয়াকৈ আদৰি অনা হ'ব, যিহেতু নিয়ম নীতিৰে হৈছে। আৰু এই চেক পিন্ধি কৈছিলোঁ যে নিচা হয়, এয়া হৈছে নিচা মোৰ। কোনোবাই যদি চিনি পাইছে কমেণ্ট কৰি জনাব। আৰু এয়া দেখিছেনে সকলোবিলাক নামিছে গাড়ীৰ পৰা আৰু এইফালে আদৰি আনিছে, আহি আছে। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু এইফালে মোকো অলপ ভিডিঅ' কৰি ৰাখি থ'লোঁ, নিজকে চাবলৈ মন যাব যিহেতু, নহয় জানো। আৰু এইফালে ভণ্টি, এইফালে বা তাই ৰখি আছে। এইফালে হৈছে মোৰ মামা ছোৱালী আৰু এইফালে মামী, আপা, এনেকৈ। এই যে দেখিছে বেগ লৈ আহিছে, প্ৰথম থালি লৈ পিনে ব্লু কালাৰ পিন্ধি আহিছে, তাই হৈছে দৰাৰ ভনীয়েক হয়। আৰু এয়া দেখিছেনে সকলোবিলাক গাড়ীৰ পৰা নামিলে ধুনীয়াকৈ। এয়া আমাৰ সমাজত এটা নিয়ম আছে, এনেকৈ আহিলে দৰা ঘৰৰ আলহী শৰাই দি আদৰি অনা হয়। আপাই আদৰিছে ধুনীয়াকৈ সেৱা লৈ। আৰু এয়া
এয়া হৈছে প্ৰথম আৰম্ভণি আৰু আমাৰ ঘৰখনতে প্ৰথম এনেকুৱা এটা অনুষ্ঠান হৈছে মাৰ ঘৰখনত আৰু দেউতাৰ ঘৰখনতো নাই যিহেতু এইবিলাক এইখনেই প্ৰথম অনুষ্ঠান আঙুঠি পিন্ধোৱা ভণ্টিৰ খুব বেছি আনন্দও লাগিছে সেইকাৰণে ভাবিলোঁ কি সৰু সৰু স্মৃতি হিচাপে মোমেণ্টবিলাক ধৰি ৰাখোঁ আৰু ইয়াত দেখিছেনে দৰা ঘৰ হৈছে শিৱসাগৰ টাউনতে হয় আৰু কোনোবাই যদি চিনি পাইছে কমেণ্ট কৰি জনাব আৰু খুব ওচৰে চাপিলে বিয়াখনো মানে মোৰ ভিডিঅ'টো যিহেতু দিয়া দেৰি হৈ গ'ল তাৰ কাৰণে মই দুখিত যিহেতু এতিয়া বিয়াৰে ওচৰ পালেহি আৰু ডিচেম্বৰত আমাৰ ভণ্টিৰ বিয়াও হয় বহি আছে দেখিছেনে লডু হয় মোৰ নিজৰ লডু আৰু এয়া দৰাৰ ভনীয়েকে অকণমান ঠাইডোখৰ ধুনীয়াকৈ সজাই তুলিছে যিহেতু দৰা কইনা ইয়াতে বহিব আৰু এইয়া হৈছে দৰা এতিয়া পাতিত বহিব ধুনীয়াকৈ উলক এটা লৈ বহিছে আৰু কইনা সাজু হৈছে যাবলৈ দেখিছেনে ধুনীয়াকৈ কেনেকৈ যাম কি কৰিম এনেকৈ চাইছে ধুনীয়াকৈ আৰু মই অকণমান ভিডিঅ' ৰাখি থৈছোঁ কি ক'লে? গাড়ী খালী আছে গাড়ী চিট খালী কৰি গাড়ী খালী আছে গাড়ী খালী আছে আমাৰ নিব বাকী দেখা যাব খালী গাড়ী খালী গাড়ী গাড়ী খালী আছে
এইফালে মোক কয় বাবু এফালে মোক এইফালে মোক কয় এইফালে জেগা কেমেৰা অলপ কম আহিব আৰু এয়া দেখিছেনে, এয়া হৈছে দৰাৰ মাক হয়, কিন্তু বিশেষ অসুখ হোৱাৰ বাবে তেওঁ এনেকৈ নিয়ম নীতিখিনি কৰিব লগা হৈছে। তেওঁ ভালকৈ তলত বহিবও নোৱাৰে, ভালকৈ নহয় আচলতে বহিবই নোৱাৰে, সেইবাবে এনেকৈ নিয়মখিনি কৰিব লগা হৈছে। আৰু তেওঁ মেখেলা চাদৰ নিপিন্ধাৰ কাৰণে আপোনালোকে যদি কয় সেইটোও কৈ দিছোঁ বাৰু। তেওঁ সেই অসুখটোৰ কাৰণে অকণমান মেখেলা চাদৰ পিন্ধিবৰ বাবে অসুবিধা হয়, যিহেতু সেইটো কাৰণে পিন্ধি আহিব পৰা নাই, আপোনালোকে বেয়াকৈ নক'ব। আৰু এয়া দেখিছেনে, যিমানখিনি কৰিব লগা হয় তেওঁ দৰাৰ ভনীয়েকেই কৰিছে প্ৰায়খিনি কাম। আৰু মাকে যদিও নোৱাৰে তথাপিও বোৱাৰীয়েকক এনেকৈ অকণমান চেষ্টা কৰিছে যে ধুনীয়াকৈ নিয়মখিনি কৰি যাবলৈ। আৰু এয়া দেখিছেনে, এতিয়া হ'বলগীয়া বোৱাৰীয়েকক মিঠাই খুৱাব কি ধুনীয়াকৈ চেষ্টা কৰিছে, যিহেতু অসুবিধা হয় হাতখনে ধৰিবলৈও তেওঁ তথাপিও চেষ্টা কৰিছে। চাওকচোন বাৰু কি ধুনীয়াকৈ হৈ গৈছে, ধুনীয়াকৈ কামখিনি। চাই যাব ভিডিঅ'টো শেষলৈকে।
মুখত আনিলে ভাল লাগিব তুমি দিয়া ভালে ওলাই দিলো ক'ব আছে নেকি ना इसको दबा दो नहीं बैठता तो दबा इसको टुकटुक दबा दे इसको এইজনী হৈছে মাহী এইজনী বা আৰু এইজনী হৈছে ভাগিন এইজনী হৈছে বা আৰু এইজনী এজনী ডাঙৰ বা আৰু কেনেকুৱা লাগিছে কোৱা আজি ভাল লাগিছে বহুত ভাল লাগিছে আজি ভেলেণ্টাইন ডে পথাৰৰ ফালে গৈছে ভেলেণ্টাইন ডে মানিবলৈ আজি তাহাঁতৰে দিন যিহেতু তাতো সুধিবই লাগিব ন আৰু এইফালে দৰা কইনা পথাৰৰ কিনাৰত ফটো তুলিবলৈ গৈছে যিহেতু আজি তাহাঁতৰে দিন সেইকাৰণে ফটো দুখনমান ভালকৈ তুলিবলৈ গৈছে আৰু আমি তাকে চাই আছোঁ সেইয়া আৰু এইফালে খানা খাবলৈ আৰম্ভ কৰিছে আলহীক অলপ অলপকৈ দিবলৈ লাগিব যিহেতু সময়টো নাথাকিব আৰু এইফালে সন্ধিয়ালৈ আমি যেতিয়া আলহী গ'ল তাৰপিছত আমি বাই ভনী মিলি পূৰা নাচিলোঁ খুব বেছি ভাল লাগিছিলে নাচি আৰু এনেকৈ ইয়াত দেখিছেনে বাই ল'ৰা ছোৱা লৈ একেবাৰে নাচিছে চবেই আৰু তাৰপিছতে আহিলোঁ ঘৰলৈ বহুত বেছি দেখাব নোৱাৰিলোঁ যিমানখিনি দেখালোঁ স্মৃতি হিচাপে পিছলৈ ৰৈ যাব তো শেষত কেইখনমান ফটো শ্বেয়াৰ কৰিলোঁ এয়া মানুহজন আৰু ভণ্টি আৰু কেনেকুৱা লাগিছে দুইজনীকে পিছফালৰ পৰা আমাৰ দুজনী বাই ভনী আৰু ভিডিঅ'টো শেষলৈকে চাই কেনেকুৱা পাইছে জনাব আপোনালোকে আৰু ইমানে আছিলে আজি ভিডিঅ'টো বিয়াও আহি আছে ডিচেম্বৰ মাহত সেয়াও দেখাবলৈ আপোনালোকক চেষ্টা কৰিম বছৰৰ ভিতৰতে আঙুঠি পিন্ধোৱা আৰু বিয়াও সম্পূৰ্ণ হ'বলৈ গৈ আছে আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব বুলি আশা থাকিল তো আজিলৈ আহোঁ বাই বাই সকলোৱে ভালে থাকক